হেল্ল' আপোনালোক সকলোকে প্ৰথমে মই নমস্কাৰ জনাইছোঁ মোৰ ফালৰ পৰা বহুত নমস্কাৰ আপোনালোক সকলোকে আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে দুজন বিশেষ ব্যক্তি পিতা পুত্ৰ বুলি অসমৰ মানুহে সকলোৱে চিনি পায় এয়া পিতা প্ৰেম কুমাৰ আৰু এয়া তেওঁৰ পুত্ৰ থেমনা কুমাৰ খুব সুন্দৰ ইহঁতৰ পৰিয়াল এটা আছে আপোনালোকৰতো মানে কি প্ৰেমৰ ক্ষেত্ৰত অসমত এটা নাম আছে সকলোৱে জানে প্ৰেমৰ ক্ষেত্ৰত আপোনাক মই পোনপটীয়া প্ৰশ্ন এটা সুধিব বিচাৰোঁ আপোনাৰ প্ৰেমত আপোনাৰ কিবা ডিগ্ৰী আছেনে নাই কেমেৰাটো অলপ আগুৱা না মানে ডিগ্ৰী মানে কি ক'ম মই প্ৰেমত PhD পাছ কৰা PhD খুব সুন্দৰ কথা কৈছে প্ৰেমত তেওঁ PhD কমপ্লিট কৰি থৈছে অলৰেডি আৰু আপোনাৰ পুত্ৰ মানে কেমেৰা দাতা নাই ই বৰ্তমান ক্লাছ 6ত পঢ়ি আছে ই PhD কৰা বয়স হোৱা নাই মানে বয়স হ'লে মই ইকো PhD মানে পাছ কৰাম আৰু মানে মই কথাটো বুজাব বিচাৰিছোঁ ক্লাছ 6ত ই 40টা ছোৱালী প্ৰেম কৰি আছে খুব সুন্দৰ এইটো এটা গৌৰৱৰ কথা মই পিতৃ হিচাপে মই গৌৰৱ অনুভৱ কৰোঁ যে মোৰ পুত্ৰ ক্লাছ 6ত পঢ়ে 40টা প্ৰেম কৰিছে খুব সুন্দৰ এটা কথা খুব এটা মানে আপোনাৰ গতি লৈছে খুব সুন্দৰ আপোনাৰ ল'ৰাও এন্ট্ৰেন্স কেতিয়া দিব পাৰিব এন্ট্ৰেন্সবিলাক দিব পাৰিব মানে মই যেতিয়া বুঢ়া হ'ম মানে বৰ্তমান মোৰ ওপৰত যাব নিদিওঁ ই বেটাই মোৰ ওপৰত যাবৰ কাৰণে চেষ্টা কৰিছে এটা গুৰুত্বপূৰ্ণ কথা কৈছে আপোনাৰ ল'ৰাইও ওপৰত যাব হিংসা হৈছে খুব সুন্দৰ গুৰুত্বপূৰ্ণ কথা কৈছে হিংসা হৈছে পিতৃ প্ৰেম কুমাৰৰ প্ৰেম কুমাৰ আপুনি অলপ কেমেৰাটো ধৰকচোন মোৰ হাতখন বিষাইছে হয় তো মোৰ বিভিন্ন প্ৰশ্ন আছে আৰু বিভিন্ন প্ৰশ্ন সুধিব লগা আছে আপোনালোকক আপোনাৰ আজি যদি আপোনাৰ ৱাইফ মিছেছ ইয়ালৈ আহিলে আমাৰ ভাল লাগিলে ষ্টুডিঅ'ত উপস্থিত থাকিব পাৰিলে ৱাইফক মই ঘৰত তালা মাৰি থৈ দিম কাৰণ মই যেনেকুৱা প্ৰেম কুমাৰ তাইও প্ৰেমিকা কুমাৰ মানে সকলোৰে প্ৰেমিকা হ'ব বিচাৰে সেইকাৰণে মই তাইক তালা মাৰি থৈ আহোঁ আৰু তাইৰ ডিগ্ৰী মানে PhD কৰা নাই কাৰণ PhD কৰিলে মোক লাদ মাৰি বেলেগ এজনৰ লগত গুচি গ'ল হয় কাৰণে মই PhD পাছ নকৰাতে মই তাইক পলাই লৈ আহিছিলোঁ তাই নিশ্চয় MA পাছ কৰা নাই বৰঞ্চ তাই কি পাছ কৰিলে মই ভালদৰে নাজানো মানে মই পলাই আনিলোঁ বহুত কম বয়সতে পলাই আনিলোঁ 16 বছৰ বয়স মোৰ 16 বছৰ যেতিয়া বয়স হৈছিল তাইক তেতিয়া পলাই আনিছিলোঁ খুব সুন্দৰ গুৰুত্বপূৰ্ণ কথা কৈছে যদি তাই PhD হ'লে আজি আপুনি নাপালেও মানে পালোঁ হয় যদি লাদ মাৰিলে হয় তাইও নিশ্চয় যিহেতু প্ৰেমত হেৰি আছে আৰু কেতিয়াবা এনেকুৱা হৈছে নেকি আপোনাৰ পিতা পুত্ৰৰ ক'ৰবাত মানে লপা থপা এনেকুৱা খাব লগা লপা থপা খায়ে থাকোঁ পুত্ৰ কিবা খায়ে থাকোঁ মানে ছোৱালী এজনী মানে আগত দেখা পালে মোৰ পুত্ৰ মানে কয় আৰু দেউতা মালটো ভাল লাগিছে এনেকৈ মালটো ভাল লাগিছে এনেকৈ কয় কিন্তু ই যে মাল বুলি কয় কিন্তু ছোৱালীজনীতো খং উঠে মই তাইক ছোৱালী হয় ছোৱালীক মাল বুলি ক'ব নাপায় ই কিন্তু ছোৱালীক মাল বুলি ক'ব নাপায় সেইটো মই আপোনাক কওঁ প্ৰেম কৰিব পাৰোঁ কিন্তু মই এনেকুৱা অভদ্ৰ নহয় খুব সুন্দৰ কথা কৈছে তেওঁ ছোৱালীক কেতিয়াও মাল বুলি ক'ব নাপায় তেওঁলোক ছোৱালী হয় নাৰীক সন্মান কৰিব লাগে আমি কমেণ্টৰ মাধ্যমেৰে আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ নাৰীক সন্মান কৰক তথাপি আপোনালোকৰ ধৰি লওক কেতিয়াবা ডিউটি আপুনি যিহেতু প্ৰেমত PhD কৰি থৈছে আপোনালোকে এনে ডিউটি ক'ত পৰে ডিউটি মানে মানে মোৰ ডিউটি কলেজৰ সন্মুখ স্কুলৰ সন্মুখ মানে বাছ ষ্টেণ্ডত এনেকৈ য'ত ছোৱালী জুম হৈ থাকে তাত মোৰ ডিউটি আপোনাৰ ল'ৰাই ডিউটি কৰে ল'ৰাই মোৰ ৰাতিপুৱা উঠে মৰ্ণিং ৱাক কৰে ছোৱালীবিলাকে তাৰ পিছে ই জগিং কৰিবলৈ সেইটো ডিউটি আপোনাৰ পুত্ৰক মানে এতিয়াৰ পৰা দিছে ৰাতিপুৱা উঠিব দিছোঁ খুব সুন্দৰ মই জগিং কৰা ছোৱালীবিলাকক প্ৰেম কৰিব দিছোঁ খুব সুন্দৰ ভাল লাগিল আপোনালোকক লগ পাই বিশেষ এতিয়া কথা নাপাতো মোৰ অকণমান লেট্ৰিন লাগিছে মানে প্ৰেম মানে প্ৰেমৰ ক্ষেত্ৰত শেষত কিবা মেছেজ এটা ৰাইজ প্ৰেম সকলোৰে হয় মানুহৰ জীৱনত প্ৰেম এবাৰ হ'লেও হয় কিন্তু আমাৰ প্ৰেম বাৰে বাৰে হ'ল মানে মোক কম বয়সতে প্ৰেম হ'ল প্ৰথম জন্ম পোৱাৰ পিছতে মই প্ৰেম কৰিছিলোঁ মানে নাৰ্ছ এজনী মোক জন্ম হোৱাৰ পিছতে নাৰ্ছজনীক মানে প্ৰেম কৰিছিলোঁ সেইটো কিন্তু মোৰ মায়ে কৈছে মইতো দেখা নাই কিন্তু মই বোলে নাৰ্ছৰ কলাতহে মই বোলে শান্তিত বোলে শুব পাৰোঁ সেই তেতিয়াৰ পৰা মোৰ প্ৰেমৰ মানে সৃষ্টি হৈছে বোলে মই অলৰেডি আপোনাৰ যিহেতু প্ৰেমত নিচা আছে সেইটো মানে মায়ে কৈছে সেই তেতিয়াৰ পৰা মই ভাবিছোঁ প্ৰেমতে মই মানে ছাকচেছ হ'ব পাৰিম মানে জীৱনত মানে প্ৰেম কৰি যাম মানে সফল হৈ যাম খুব সুন্দৰ কথা কৈছে তেওঁ জীৱনত প্ৰেম কৰি যাব আৰু সফল হৈ যাব আৰু তেওঁক আমি লাষ্ট আৰু কিবা এটা ক'ব প্ৰেম আপোনালোকে লাজ কৰিব নালাগে মোৰ পুত্ৰ
ই যি প্ৰেম কৰে মোৰ আগত কয় আপোনালোকে ছোৱালীবিলাকক কৈছোঁ বিশেষভাৱে ছোৱালীবিলাকক কৈছোঁ তোমালোকে প্ৰেম কৰা কিন্তু লুকাই চুৰ কৰি নহয় তোমালোকে অপেনলি প্ৰেম কৰা দেউতা মাৰ আগত কোৱা বোলে সেইটো ল'ৰা মোক ভাল পাওঁ মোক বিয়া কৰাব বিচাৰিছে কিন্তু লেপৰ তলত কম্বলৰ মাজত লেট্ৰিনৰ ভিতৰত এনেকৈ ফুচফুচাই ফোন কৰি কিনে প্ৰেম কৰিব নালাগে অপেনলি তোমালোকে ওলাই আহা ঘৰৰ ভিতৰৰ পৰা বাহিৰত ওলাই আহা আহি কিনে অপেনলি ফোন কৰা তেতিয়াহে গম পাব প্ৰেম কি প্ৰেম এটা অনুভূতি ঠিক খুব সুন্দৰ মন্তব্য তেওঁ দিলে শেষত আপোনালোকক এটা কথা কওঁ আপোনালোকৰো যদি ডিগ্ৰী ল'বৰ ইচ্ছা আছে তেন্তে তেওঁলোকৰ লগত যোগাযোগ কৰক আহিছোঁ এতিয়া বাই বাই গুড নাইট লাভ ইউ সুদ্ৰীম